welcome back to my second channel NK Nasir. আজি আছো মই সদৌ অসম দাৰুল উলুম আহিলে সুন্নত চাইদা মাদ্ৰাছাৰ প্ৰাংগণত আছো। আহি পিনে সুন্দৰ প্ৰতিভা এটা দেখা পালো সৰু ভাইটি এটাৰ। সো অৰ্থাৎ ভাল এক্সাৰসাইজ কৰা দেখা পাইছো আৰু সৰু ভাইটি। সো মাদ্ৰাছা তালিবা হয়। সো এক্সাৰসাইজটো কেনেকৈ কৰে হি আপোনালোকৰ মাজত আগবঢ়াম ভিডিঅ'টোৰ জৰিয়তে। সো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকক। তেতিয়ালৈ বলক আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। দোস্তো ইতিমধ্যে আপোনালোকে এই সৰু ভাইটিৰ এক্সাৰসাইজটো দেখা পালে। সো সুন্দৰকৈ কিমান ধুনীয়াকৈ এক্সাৰসাইজ কৰিলে। সো বহুত ভাল লাগিল। কি ক'ম আৰু ক'বলৈ আৰু কথা নাই। সো ভাইটি তোমাৰ নামটো কি? আজিজুৰ হক। আজিজুৰ হক। কোন ক্লাছত পঢ়ি আছা তুমি? 4ত। ক্লাছ 4ত পঢ়ি আছা? তুমি যে এক্সাৰসাইজ কৰিলা সো তোমাক কোনে শিকাইছে? মই অকলে শিকিছোঁ। তুমি অকলে শিকিছা? আৰু কিমান দিন হ'ল তোমাৰ শিকা? 6 মাহ হৈছে। মাত্ৰ 6 মাহ? ওহো, সো বহুত ভালকৈ শিকিছা। সো সকলোৱে আশীৰ্বাদ কৰিব যাতে আগলৈ যাতে আজিজুৰ ৰহমানে আগলৈ যাতে ভালকৈ এক্সাৰসাইজ কৰিব পাৰে। সো সকলোৱে আশীৰ্বাদ কৰিব। লগতে আজিৰ ভিডিঅ'টো চাই যদি ভাল লাগে সকলোৱে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে আজিলৈ আহিছোঁ। বাই বাই।